মই তাৰমানে যোৱা 1 এপ্ৰিলত 2024 আমাৰ ৰাকেশ ব্ৰহ্ম ইএমএ মোক তাৰমানে UPPL যোগদান কৰিব বুলি অপপ্ৰচাৰ কৰিছে। লগতে ইতেজ বসুমতাৰী আৰু হাগ্ৰামা মহিলাৰী ছাৰ বিৰুদ্ধে আৰু আমাৰ 1 নম্বৰ কোকৰাঝাৰ সমষ্টিৰ এতিয়া প্ৰাৰ্থী কাম্পা বৰগোহাঞিৰ বিৰুদ্ধে বিভিন্ন বেয়া মন্তব্য কৰিছিল আৰু ৰাজনীতিক যিটো মোৰ কেৰিয়াৰ এইটো নষ্ট কৰাৰ কাৰণে MP ইলেকশ্যনৰ পিছত UPPLক যোগদান কৰিব বুলি অপপ্ৰচাৰ কৰিছিল আৰু ইয়াৰ বিৰুদ্ধে মই যোৱা 2 এপ্ৰিলত 2024 মই মছলপুৰ থানাত এটা FIR দিছিলোঁ আৰু আজি এই আমাৰ মহামান্য আদালতত এটা সুবিচাৰ পাম বুলি যিহেতু মই ৰাজনীতিক কেৰিয়াৰটো তেখেতে নষ্ট কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচিলে তাৰ বাবে উচিত বিচাৰ বিচাৰি মই ইয়াত আবেদন কৰিছোঁ মহামান্য আদালতত। অভিযোগটো সঁচাই কি সঁচা হ'ব নাই, এইটো মিছা কথা, এই অপপ্ৰচাৰ, এইটো অপপ্ৰচাৰ কৰাৰ কাৰণেতো মই FIR দিলোঁ আৰু কোৰ্টত আহিলোঁ। তেখেতসকলৰ কাম কৰিবলৈ একো নাই, এনে যা তা বকাৰ এইবিলাক ষড়যন্ত্ৰ আৰু আজি দেখিছোঁ তেখেতসকলে কাম কৰিব পৰা নাই। প্ৰমোদ বড়োতো ক'বলৈ লাজ লাগে, তেখেতে ইস্তফা দিব লাগে, এতিয়া ইস্তিফা দিব লাগে একচুৱেলি। প্ৰমোদ বড়ো ডাঙৰে একো কাম কৰা নাই, কৰিব পৰা নাই। আমাৰ মছলপুৰ হেডকোৱাৰ্টাৰ ইয়াত কি নতুন আঁচনি কিবা আহিলে নাকি, LP স্কুল হ'ল নাকি, কলেজ হ'ল নাকি, স্কুল হ'ল নাকি, ইউনিভাৰ্চিটি হ'ল নাকি, একো হোৱা নাই, একো কৰিব পৰা নাই। এই আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক মুখপাত্ৰৰ দৰে স্পীকাৰৰ দৰে ৰাখি পেলাই যা তা বকিব ধৰিছে আৰু মছলপুৰৰ উন্নয়ন একো হোৱা নাই, কৰিব পৰা নাই। এই বকাই যা তা বকাই কাম এতিয়া সিদ্ধান্ত বিচাৰ হ'ব, সুবিচাৰ কৰিব তেখেতসকলে আৰু মোৰ আশাবাদী এটা মহামান্য আদালতৰ পৰা সুবিচাৰ পাম বুলি। তেখেতে যিহেতু মোক ৰাজনীতিক কেৰিয়াৰটো নষ্ট কৰাৰ কাৰণে যিখিনি মানে অপপ্ৰচাৰ চলালে, আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ বিৰুদ্ধে, কাম্পা বৰগোহাঞিৰ বিৰুদ্ধে যিখিনি কথা ক'লে, ইয়াৰ আমি সুবিচাৰ পাম বুলি আশাবাদী। বেয়া হ'ব এতিয়া UPPLৰ মুখত শুনিবা কৈছে নাকি কিবা জিকিব বুলি কৈছে নাকি, সিহঁতেতো কোৱা নাই। আমি আশাবাদী, খুব আশাবাদী আমি, আৰু জিকাটো আমি খাটাম আশাবাদী। দুয়োটা সমষ্টি কোকৰাঝাৰ আৰু দৰং ওদালগুৰি, আমি দুয়োটা সমষ্টিতে জিকিম বুলি আশাবাদী। যেহেতু অহাবাৰ 2025 নিৰ্বাচন আহি আছে, এইবাৰ কি হ'ব তেওঁ কি হ'ব এইটো সকলোৱে ৰাইজে জানে। UPPLৰ কি হ'ব নহ'ব, প্ৰমোদ বড়ো কি প্ৰতিশ্ৰুতি দিছিল, বড়ো ৰাইজৰ কাৰণে শান্তি আহিলে, শান্তি চুক্তি হ'ল, কিন্তু আমি দেখা পালোঁ শান্তি চুক্তি একো হোৱা নাই। আমাৰ NDB সকলৰ একো শান্তি অহা নাই, জেলত আছে, জেল খাবলগীয়া হৈছে আৰু ফাঁচী অৰ্ডাৰ হৈ আছে। আমাৰ বহুতো প্ৰতিশ্ৰুতি দিছিল, আমাৰ অসমত বড়ো মাধ্যমত স্কুল বহুত প্ৰভিঞ্চিয়েলাইজ হ'ব, চৰকাৰী হ'ব, স্কুল কলেজ হ'ব, ইউনিভাৰ্চিটি হ'ব। আমাৰ বাক্সা, যিহেতু বাক্সাত হেডকোৱাৰ্টাৰ মছলপুৰ, আমাৰ প্ৰমোদ বড়ো বাক্সাৰ মানুহ, আমাৰ কাতিৰাম বড়ো স্পীকাৰ আমাৰ বাক্সা মছলপুৰৰ মানুহ, আমাৰ UG ব্ৰহ্ম মিনিষ্টাৰ আমাৰ মছলপুৰৰ চাপাগুৰিৰ আমাৰ মন্ত্ৰী, 2টা EM আছে, MLA আছে। তথাপিও আপোনালোকে ইয়াতো আপোনালোকে সকলোৱে জানে ইয়াত কি উন্নয়ন হ'ল আৰু কেতিয়া হ'ব, ছুইজাৰলেণ্ডটো কেতিয়া হ'ব। আৰু আমাৰ মছলপুৰত এটা কালচাৰেল কমপ্লেক্স আছিল, প্ৰমোদ বড়োৱে কৈছে মানে 3 মাহৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গেষ্ট হাউচ হ'ব বুলি। আজি কেইবছৰ হ'ল, 3 মাহটো কিমান দিন হ'ল, 3 বছৰটো আৰু অতিবাহিত পাৰ কৰিলে, এতিয়া কি হ'ল মছলপুৰত। ছাৰ প্ৰাক্তন EM আমাৰ মছলপুৰ সমষ্টিৰ বৰ্তমানৰ তেওঁ যিটো আমাৰ DPFৰ ইনচাৰ্জ হয়, ব্লকৰ ইনচাৰ্জ, তেওঁৰ ওপৰত মোটামুটি আজি 1 মাহমান আগত আমাৰ বৰ্তমানৰ EM ৰাকেশ ডাঙৰীয়াই তেওঁ এটা মিছা কথা তাৰমানে অপবাদ কৰিছে যে কেইদিনমান পিছত ইলেকশ্যনৰ পিছত বোলে আমাৰ অঞ্চুমী ছাৰ ডাঙৰীয়াই তেওঁ UPPLত যোগদান কৰিব। গতিকে এইটো বোকাত মিছা, তাৰ কাৰণে আজি অঞ্চুমী ছাৰে আহি কেনে এটা গোচৰ যিটো 500 IPC যিটো ডিফেমেশ্যন, তেওঁৰ এগেইনষ্টত আজি শুনানিটো প্ৰথম শুনানিটো হ'লে। এইটো যিটো তেওঁ এটা অপবাদ যিটো প্ৰচাৰ কৰিছে, কাৰণ তেওঁৰ এটা পলিটিকেল কেৰিয়াৰৰ প্ৰাক্তন EM হয়,
কাৰণ আজিৰ দিনত যদি BPF যদি চৰকাৰত আহে পৰিৱৰ্তিত দিনত এটা তেওঁৰ যিটো পলিটিকেল কেয়াৰ এটা ষ্টেকত থাকিব ইয়াৰ কাৰণে তেওঁ এটা উইলিংলি তেওঁৰ যিটো মানহানি যিটো গোচৰটো তেওঁ ইচ্ছাকৃতভাৱে আমাৰ অঞ্চুমী ছাৰে দিছে কাৰণ তেওঁ কোনো তথ্য নোহোৱাকৈ বা এনে এটা উৰা বাতৰি যিটো সমাজত যিটো এটা পলিটিকেলি এটা ইনষ্টেবিলিটিটো যিটো কৰাৰ যিটো ষড়যন্ত্ৰ তেওঁ এইটো কৰিছে ইয়াৰ কাৰণে তেওঁ আজি অঞ্চুমী ছাৰে তেওঁ এগেইনষ্টত মানহানি এটা গোচৰটো আজি প্ৰথম হিয়াৰিংটো কোৰ্টত কৰিছে পানিছমেণ্টটো যিটো আইনৰ দ্বাৰা যিটো হ'ব লাগিব এটা ছেকশ্যন 500 যিটো দিব লাগে সেইটো আইনে যিটো দিব বিচাৰ কৰিব কাৰণ তেওঁ সঁচা কৈছে না মিছা কৈছে কাৰণ প্ৰেক্টিকেলি তেওঁ মিডিয়াত যিটো কথা কৈছে ইয়াৰ এগেইনষ্টত সেইটো শুনানি হ'ব তাৰপিছত যিটো আমি যুক্ততা কৰিম সেইটো পৰিৱৰ্তিত দিনত আমি সেইটো কৰিম আৰু